Hi guys, welcome back to my channel. Humulizan মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আকৌ লৈ আহিছো নতুন ভিডিঅ' ভাবিছো চাই সকলোৱে ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে সেইসকলে গম পাইছে চাগে মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই। আৰু ঘৰত মোৰ পতি পৰমেশ্বৰ আছে যে সেইকাৰণে একচুৱেলি ব্যস্ত হৈ আছো। আৰু এইকেইদিন বতৰো বহুত বেয়া, বহুত বৰষুণ, সেইটো কাৰণে মানে ভিতৰতে থাকিব লগাও হৈছে, ক'তো বাহিৰত যাব পৰা নাই। আজি মোক কেনেকুৱা লাগিছে, একে টি চাৰ্টৰ কালাৰৰ লগত লিপষ্টিকৰ কালাৰ দেখিছে, পূৰা মেটচ হৈ গৈছে। আৰু আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'টো দিম কুকিঙৰ ওপৰত। মানে বতৰো ঠাণ্ডা, আৰু বতৰ ঠাণ্ডা হ'লে চটপটা খাব মন যায় ন, সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা দিওঁ আপোনালোকক। ৰেচিপিটো বহুতে জানে বাৰু, তথাপিতো মোৰ ষ্টাইলত আপোনালোকক দেখুৱাওঁ। আজি বনাম চিকেন বিৰিয়ানী। আহকচোন চিকেন বিৰিয়ানী বনাবলৈ কি কি লাগে আপোনালোকক দেখুৱাই দিওঁ। এয়া চিকেন বিৰিয়ানী বনাবলৈ বাসমতি ৰাইচ হ'লে মানে বেছি ভাল। মই বাসমতি ৰাইচ লৈছোঁ, নহ'লে কেৰাতে চাউল বুলি আহে, সেইটোও মানে ভাল লাগে খাই দেই বিৰিয়ানী। এতিয়া এই বাসমতি ৰাইচখিনি গৰম পানীখিনি ধুনীয়াকৈ উতলাই লৈ পেলাই বাসমতি ৰাইচখিনি এতিয়া ধুনীয়াকৈ ধুই লৈ পেলাই দি দিছোঁ। পানীখিনিত তেজপাত দি দিছোঁ, আৰু ইলাচি দিবও লাগে, লং ইলাচি থাকিলে দি দিম, লং ইলাচি কেইটামান। মই মোবাইল ধুই আছোঁ যে মানুহজনে দি দিছে। আৰু এয়া আমাৰ বিৰিয়ানী বনাবৰ কাৰণে ভাতটো ৰেডি হৈ গৈছে। এনেকৈ এটা ভাঙি চাওঁ, এইটো চাওক, এনেদৰে সিজালেই হ'ব। আৰু বিৰিয়ানী বনাবৰ কাৰণে ডাঙৰ ডাঙৰ পিঁয়াজ দুটা কাটি ল'লোঁ, পদুনা অকণমানো দিছোঁ গোন্ধৰ কাৰণে, শুকান জলকীয়া, তেজপাত, আদা নহৰু জলকীয়া দি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ, আৰু বিলাহী এটা কাটি লৈছোঁ। আৰু এই মাংসখিনি দৈ, আদা নহৰু, হালধি, নিমখ, জলকীয়া গুড়ি, কস্তুৰী মেথি এনেকৈ দি পেলাই ধুনীয়াকৈ থৈ দিছোঁ, মানে 15 মিনিট। আৰু এতিয়া কেৰাহী এটা লৈ লওঁ। এয়া কেৰাহীটো ধুনীয়াকৈ গৰম কৰি মিঠাতেল অলপ দি দিলোঁ। এতিয়া দিম জিৰা, তাৰপিছত দিম তেজপাত, তাৰপিছত দিম এতিয়া আমি পিঁয়াজ, বৰ ভয় লাগে দেই প্ৰথমত। পিঁয়াজ দিলোঁ, অলপ লৰাই দিওঁ। পিঁয়াজটো ভাজি অলপ ৰঙচুৱা হ'লে আদা নহৰু দি দিব। গোন্ধটো কিন্তু বৰ ধুনীয়া লাগে দেই আদা নহৰু দিয়াৰ পিছত। এয়া এতিয়া আদা নহৰু ভাজি হৈ গ'ল। এতিয়া মাংসখিনি দি দিওঁ, ধুনীয়াকৈ এইটো পেষ্ট বনাই থৈ দিলে মাংসটো বৰ ধুনীয়া হ'ব। এতিয়া আমি এই ভজা মছলাখিনি মাংসখিনিৰ সৈতে ধুনীয়াকৈ মিলাই ল'ম। আৰু মাংসখিনি অলপ ফ্ৰাই হোৱাৰ পিছতে মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ। আৰু মাংসখিনি যেন আমি পেষ্ট কৰি থৈছিলোঁ, তাতে গৰম মছলা, নিমখ, হালধি চব দিয়ে থোৱা আছে। খালি এতিয়া বিলাহীখিনি দি দিয়াৰ কাৰণে কালাৰটো চেঞ্জ হৈ গৈছে, দেখি ভাল লাগিছে। আৰু বিৰিয়ানী বনাবৰ কাৰণে মেইন প্ৰয়োজন হৈছে এইটো চাহীৰ বিৰিয়ানী মছলা। এই চাহীৰ বিৰিয়ানী মছলাটো দিয়াৰ পিছত সোৱাদটো অলপ বেলেগ হৈ যায়। এই মছলাটো মই বিৰিয়ানী যেতিয়া নমাম তেতিয়া দিম, আপোনালোকক দেখুৱাম বাৰু। এয়া মাংসখিনি আমাৰ অলৰেডি হৈছেহিয়ে, সেইকাৰণে নমোৱাৰ আগত মানে দহি দি দিম আমি। এতিয়া এয়া দহি দিছোঁ, আৰু এইফালে আমি বিৰিয়ানীৰ লগত খাবলৈ কণীও বইল কৰি আছোঁ। এতিয়া ধুনীয়াকৈ দহিখিনি দি আমি মিলাই ল'ম। দৈ দিয়াৰ পিছত কালাৰটো চেঞ্জ হৈ গৈছে। আৰু আমাৰ বিৰিয়ানী বনাবৰ কাৰণে কেশৰটো লাগে,
কেশৰটো দিয়াৰ পিছত কালাৰটো আৰু চেঞ্জ হৈ যায় বিৰিয়ানীখিনি। এতিয়া কেশৰ অকণমানো দি লৈছোঁ। তলত কিন্তু গেছটো অফ কৰি ল'লোঁ দেই এতিয়া। তাৰপিছত আমি বনাই থোৱা ভাতখিনি এতিয়া ধুনীয়াকৈ লাহে লাহে এতিয়া মাংসখিনিৰ লগত মিলাম আৰু। এতিয়া ভাত কেইটামান দি লওঁ। এয়া মই কৈছোঁ মানুহজনক অকণ হেল্প কৰি দিয়াচোন, মই মোবাইলটো ধৰোঁ। তাৰপিছত এয়া দি দিছে মানুহজনে। এতিয়া গোটেই ভাতখিনি দিয়াৰ পিছত বিৰিয়ানী মছলা অকণ দিলোঁ। আৰু অলপ ভাত আছে সেইখিনিও মানে দি দিম। ধুনীয়াকৈ মছলা অলপ সৰহকৈ দি লৈছোঁ বিৰিয়ানী মছলা। এনেদৰে বিৰিয়ানী মছলা দিয়াৰ পিছত আৰু ভাত আৰু মানে কেইটামান আছে সেইকেইটাও দি দিম এতিয়া আমি বিৰিয়ানীৰ কাৰণে। এয়া এনেদৰে আমি গোটেই ভাতখিনি দি লৈছোঁ। দি লৈ পেলাই হেতা দি ধুনীয়াকৈ মিলাই ল'ম। মিলাই দিয়াৰ পিছত কিন্তু কালাৰটো সঁচাকৈ বহুত ধুনীয়া হৈ পৰে মছলাখিনিৰ লগত। লাহে লাহে আমি হেতাখন দি ধুনীয়াকৈ মিলাই ল'ম। গেছটো অফ কৰি থোৱাই আছে অলৰেডি, আকৌ পিছত আমি অন কৰিম। এয়া কালাৰটো চাওক বহুত ধুনীয়া হৈ গৈছে। ওপৰত নেমু অলপ চেপি দিছোঁ। নেমু চেপি দিয়াৰ পিছতো আৰু ধুনীয়াকৈ মিলাই দিম। নেমু দিয়াৰ পিছত আমি এয়া এক্সট্ৰাকৈ বগা ভাত কেইটামান থৈ দিছিলোঁ। এয়া বগা ভাত কেইটামান দি লৈছোঁ। দিয়াৰ পিছত মানে কালাৰটো হালধীয়া নিচিনা হৈ গ'ল যে, পদুনা পাত অথনি থৈ দিছিলোঁ সেইকেইটাও দি দিছোঁ। আৰু আমি ফুড কালাৰ দি পেলাই বগা ভাত কেইটামান ৰঙা কৰি থৈছিলোঁ, সেইখিনিও দিম বাৰু। এতিয়া এই বগা ভাতখিনি আমি দি পেলাই মিলাই লওঁ ধুনীয়াকৈ। আৰু ফুড কালাৰ দি থোৱা ভাতখিনি এয়া ৰঙা নিচিনা হৈ গৈছে। তাৰ ওপৰত এতিয়া এয়া বিৰিয়ানীৰ ওপৰত দি দিম। এতিয়া চাওক মিলাই দিয়াৰ পিছত কালাৰটো এইটো চাওক, মেইন বিৰিয়ানী ৰেডি হৈ গ'ল আমাৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু বিৰিয়ানীৰ লগত খাবৰ কাৰণে খীৰা এতিয়া আমি এয়া মিহি মিহিকৈ কাটি ল'লোঁ। তাৰ ওপৰত দি ল'লোঁ দহি। দহি 4-5 চামুচ দি লৈছোঁ আৰু, কাৰণ আমি 3টা মানুহে খামতো সেইটো কাৰণে। সীতা জখলাৰ পৰা অনা দহি, ঘৰত বনোৱা হোৱা নাই। এতিয়া এয়া দহিয়ে আৰু কদুকছ কৰি লোৱা তিয়হঁটো সৈতে ধুনীয়াকৈ এতিয়া মিলাই ল'ম। তাৰ ওপৰত আমি জালুকৰ গুড়া অকণমান দি লৈছোঁ। তাৰপিছত দিম সোৱাদ অনুসৰি নিমখ। তাৰপিছত আৰু অকণমান চেনি দি দিম। চেনি দিয়াৰ পিছত আমি এয়া মিলাই লৈছোঁ। এনেদৰে মিলাই থাকোঁতে জলকীয়া গুড়িটো নিদিলোঁ একচুৱেলি, জলকীয়া গুড়ি অকণমানো দি লৈছোঁ। এয়া আৰু ইয়াৰ লগত মানে বস্তুটো অলপ ডাঠ হৈছেতো, পানী অকণমানো দি লৈছোঁ। এয়া এনেদৰে ধুনীয়াকৈ মিলাই ল'ম। এয়া অলৰেডি আমাৰ ৰেডি হৈ গ'ল বিৰিয়ানী খাবৰ কাৰণে। এনেদৰে ভালদৰে মিলাই ল'লে এয়া মিলাই লৈ হৈ গ'ল আমাৰ এতিয়া খাবৰ কাৰণে বিৰিয়ানী ৰেডি। এয়া বিৰিয়ানীৰ লগত খাবৰ কাৰণে আছে পদিনা চাটনি আৰু চালাড, কণী বইল কৰি লৈছিলোঁ যেন কণী, আৰু আছে এইটো দহি আৰু খীৰা ৰাইতা। তেতিয়াহ'লে আমি এতিয়া খাই লওঁ বিৰিয়ানী। এয়া বিৰিয়ানী খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰি খাই চাবচোন মোৰ নিচিনাকৈ বনাই। তেতিয়াহ'লে আমি এতিয়া খাই লওঁ। কম্পিটিশ্যন নকৰোঁ বাৰু, সদায় ইমান ধুনীয়াকৈ বনাই ল'লে এনজয় কৰি খাব লাগে ন। তেতিয়াহ'লে আমি এতিয়া খাই লওঁ। বাই, সকলো ভালে থাকিব। আকৌ লৈ আহিম নতুন ভিডিঅ'।